অসমৰ মুখ্যমন্ত্ৰীয়ে নাজিৰাৰ শিমলুগুৰিৰ 85 বছৰীয়া এগৰাকী আইতাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। আইতাই ৰচনা কৰা উপন্যাস মৰুভূমিত এপাহি পদুম ছপা কৰি উলিয়ালে অসমৰ মুখ্যমন্ত্ৰীয়ে। 85 বছৰীয়া আইতাই মুখ্যমন্ত্ৰীক দিলে শতকোটি আশীৰ্বাদ। 85 বছৰ বয়সতো আইতা সাহিত্য চৰ্চাৰ নিৰলস সাধনাত ব্যস্ত। আজি নাজিৰাত উন্মোচন কৰা হয় উপন্যাসখন। নাজিৰাৰ শিমলুগুৰিৰ এগৰাকী 80 ঊৰ্ধ্বৰ আইতাগৰাকীয়ে 85 বছৰ বয়সতো নিৰলসভাৱে ব্যস্ত হৈ আছে সাহিত্য সাধনাত। অশেষ কষ্টেৰে নিজৰ গাঁঠিৰ ধনেৰে ৰচনা কৰি উলিয়াইছে কেইবাখনো গল্প, কবিতা, নাটকৰ পুথিৰ লগতে উপন্যাস। কিন্তু ধনৰ অভাৱত আইতাই বহুলভাৱে প্ৰচাৰ কৰিব পৰা নাই তেওঁৰ ৰচনা কৰা গ্ৰন্থসমূহ। আইতাগৰাকীৰ নাম মহিত্ৰী সন্দিকৈ। নাজিৰাৰ শিমলুগুৰি এটা ভাড়াঘৰত আইতাই বসবাস কৰে নিজ পুত্ৰৰ সৈতে। অতি অমায়িক স্বভাৱৰ আইতাগৰাকীয়ে নাজিৰাৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত অনুষ্ঠানসমূহৰ লগতো সহায় সহযোগ আগবঢ়াই আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 85 বছৰীয়া আইতাগৰাকীয়ে তেওঁৰ মৰুভূমিত এপাহি পদুম নামৰ উপন্যাসখন ছপা কৰিবলৈ নাজিৰাৰ এখন সভাত অনুৰোধ কৰিছিল। আইতাৰ অনুৰোধক সঁহাৰিজনে প্ৰতিশ্ৰুতি দি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপন্যাসখনৰ 1000 কপি ছপা কৰি উলিয়ালে। আজি নাজিৰাৰ বালিঘাটস্থিত আশ্ৰয়ৰ কাৰ্যালয়ত 85 বছৰীয়া আইতা মহিত্ৰী সন্দিকৈ নিজৰ হাতেৰে উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছপা কৰি দিয়া আইতা মহিত্ৰী সন্দিকৈয়ে ৰচনা কৰা মৰুভূমিত এপাহি পদুম নামৰ উপন্যাসখন। 85 বছৰীয়া নাজিৰা শিমলুগুৰিৰ এগৰাকী মহিত্ৰী সন্দিকৈয়ে প্ৰাথমিক বিদ্যালয়ৰ 3য় শ্ৰেণীলৈকেহে অধ্যয়ন কৰিছিল। কিন্তু তাৰ পিছতো আইতাগৰাকী ব্যস্ত হৈ পৰিছিল সাহিত্য চৰ্চাত। বহু কষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে আইতাই নিজৰ সাঁচতীয়া ধৰণেৰে পুথি ৰচনা কৰি ধনৰ অভাৱৰ বাবে কম সংখ্যকভাৱে প্ৰচাৰ কৰি গৈছে। মোৰ জীৱনটো একেবাৰে সংঘাত মাত্ৰ মৰি মৰি মই জীয়াই আছোঁ। কিন্তু লিখিলোঁ, কিন্তু মই প্ৰকাশ কৰিব নোৱাৰোঁ। মই সেইখনে নহয় আৰু 4-5খন কিতাপ লিখা আছে। 2খন প্ৰকাশ হ'ল আৰু কেইখনমান কিতাপ প্ৰকাশ কৰিবলৈ আছে। ভাড়াঘৰৰ সমস্যা মই একো কৰিব নোৱাৰোঁ, চিন্তা কৰিব নোৱাৰোঁ, কেনিও ওলাই যাব নোৱাৰোঁ। মোক মানে হাঁহে মানুহে। মোৰ সেইবিলাকক লৈ মই কিছুমান শব্দ মই উলিয়াব নোৱাৰোঁ, মনত দুখ লাগি থাকে। তথাপিতো অকস্মাত মই সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ক মই লগ কৰি তেখেতক মই উপন্যাসখন দিছিলোঁ প্ৰকাশ কৰিবৰ কাৰণে। তেখেতে কৰি দিম বুলি একেবাৰতে মোক সাৱটি পেলাই লৈ গুচি গ'ল কিতাপখন। তেখেতলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে আমাৰ নিচিনা নেতৃত্ব মানুহক তেখেতে উদ্ধাৰ কৰক, সহায় কৰক। মই বহুত বহুত আশীৰ্বাদ কৰিছোঁ তেখেত আৰু উন্নত হওক। মই আমাৰ অসমৰ যে ৰাইজক তেওঁ মই উদ্ধাৰ কৰক। সেয়ে মুখ্যমন্ত্ৰী মহোদয়, তুমি মোক কৃপা কৰিলা, যেনেকৈ গোটেই যে অসমখনক কৃপা কৰিবা প্ৰভু। সেয়ে তোমাক প্ৰভু বুলিয়ে কৈছোঁ। আৰু আজি ইয়াৰ লগতে আজি মই নাজিৰাবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ কিতাপখন অনুষ্ঠানত সহায় কৰিলে। মই একো নাজানো, মই মাত্ৰ 3য় শ্ৰেণীলৈকে পঢ়া। মই ইংৰাজী এটাও নাজানো। বহুত মই কষ্ট পাইছোঁ। ভাড়াঘৰৰ সমাধান মই মৰি মৰি জীয়াই আছোঁ। নাজিৰাৰ পৰা মাইনু বৰুৱা ৰিপৰ্ট, নিউজ মেগনেট, এনি।